মার্গশীর্ষ মাসিক বৃশ্চিক রাশস্তুতে ভাস করে শুক্লাপক্ষে পঞ্চমীত্ব বে তস্মিন ভারতকে বিশিষ্ট বন্ধে ভূপ্রদেশে আইস্য ঋষি গোত্রস্য আপনার নাম তো अस्मात् पितृ आइष्यवऋषि गोत्रया এর নাম তো অদ্য বিবাহ এয়া বিয়াৰ আমাৰ পেণ্ডেল হৈ গ'ল আজি বিয়াৰ দিনা মাহঁত পানী তুলিব গৈছে যেহেতু বেছি মানুহ নাই মাহীহঁত চব গৈছে সেইকাৰণে মই আৰু সৰু মাহী ঘৰতে আছোঁ বশিষ্ঠৰ পৰা আমি পানী তুলিলোঁ পানী তোলা স্থানৰ পৰা এতিয়া ঘৰলৈ ঘূৰি যাবলৈ লৈছোঁ দেখিছে কইনাৰ মাকে পানী তুলি নিছে ৰাতিপুৱা পানী তোলা পৰ্ব শেষ হৈ গ'ল আৰু এতিয়া গধূলিৰ ৰিচিপশ্যন আৰম্ভ হৈছে আমি সাজি কাচি ওলাই ৰেডি হ'লোঁ বেয়া লাগিছে তথাপিও আমি অকণমান আলহী আহিছে যেতিয়া আমি অকণমান ফূৰ্তিত থাকিবই লাগিব এয়া আমাৰ তাই অকণ খুব দুখত আছে হ'লেও আলহী যিহেতু আহিছে অকণমান তাই হাঁহি থাকিবই লাগিব আৰু ৰাতিলৈ বাইক একেবাৰে গুচি যাবগৈ হোমৰ জুইত যেতিয়া নিয়মখিনি হ'ব সেইখিনিও আপোনালোকক দেখুওৱা হ'ব গতিকে তাই ব্লগটি আপোনালোকে উপভোগ কৰিব পাৰিব বাইকৰ বিয়াৰ ক্ষণ এইটো তাই সামৰি ৰাখিছে তাইৰ ভিডিঅ'টোৰ জৰিয়তে মাটোৰ বিয়াৰ নিশাৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এতিয়া ৰিচেপশ্যন চলি আছে অভ্যৰ্থনাৰ সময় আৰু এইফালেও ভায়েকৰ এটা পাৰ্টি টিকলো বিয়াৰ কইনা ভায়েক অলপ পাছত খুব কান্দিব দুটা কইনাৰ ভায়েক আৰু কইনাৰ ভায়েকৰ গেং এজনে টিকলো ইয়াত আড্ডা দি আছে ইয়াৰ পিছত আকৌ মই বেলেগ কইনাৰ ফালে আপোনালোকক লৈ যাম খুব ধুনীয়াকৈ সজাইছে পেণ্ডেলটো অতিথিসকলৰ সৈতে আপোনালোকক দেখুৱাম তাত পূজাৰ ঠাই কইনা কথা পাতি আছে খুব ধুনীয়া লাগিছে মই তলৰ পৰা ওপৰলৈকে দেখুৱাই দিছোঁ তাইক কইনাৰ নাম অনুস্মিতা মাতো
দৰা আহিছে বুলি গম পাইছোঁ, গতিকে আমি গৈ আছোঁ দৰা অহা বা দৰা আদৰাৰ প্ৰথা চাবলৈ। আপোনালোকক দেখুৱাম। দৰা আহি পালেহি। ৰ'বা, আমাৰ ধুনীয়া দৰাটো আহিছে, বৰ ধুনীয়া লাগিছে দেখিবলৈ। কেনেকুৱা লাগিছে অভিজ্ঞতা দৰা কোৱা? ভাল লাগিছে। ক'তো গেটত ৰখীয়া নকৰিলে ন তোমালোকক? নৰখালে? মই বাছতে উঠাই দিছোঁ দেই দৰা ককায়েক।
পইচা লৈ লওঁ